আজি আমি আলোচনা কৰিম ক্লাছ 10 অধ্যায় 2 এচিড ক্ষাৰ লৱণৰ কেইটামান শৰ্ট কোৱেশ্চন আনসাৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চন, আমাৰ পেটত কি এচিড থাকে? বা আমাৰ পেটত খাদ্যবস্তু হজম হোৱাত সহায় কৰা এচিডবিধৰ নাম কি? বা মানুহৰ পাকস্থলীত কি এচিড উৎপন্ন হয়? তিনি ধৰণৰ কোৱেশ্চন দিব পাৰে। উত্তৰটো হ'ব হাইড্ৰক্লোৰিক এচিড থাকে। নেক্সট কোৱেশ্চন, মানুহৰ পেটত জ্বলা-পোৰা আৰু বিষ কিয় হয়? উত্তৰটো হ'ব অজীৰ্ণৰ ফলে। নেক্সট কোৱেশ্চন, মেগনেছিয়াম হাইড্ৰক্সাইড কি ক্ষাৰক? উত্তৰ মৃদু ক্ষাৰক। নেক্সট কোৱেশ্চন, দন্তক্ষয় কেতিয়া হয়? উত্তৰ যেতিয়া মুখৰ ভিতৰৰ pH-ৰ মান 5.5তকৈ কম হয়। নেক্সট কোৱেশ্চন, মানুহৰ শৰীৰৰ কঠিনতম পদাৰ্থৰ নাম কি? এনসাৰ দাঁতৰ এনামেল। নেক্সট কোৱেশ্চন, আমি ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় নে আম্লিক? এনসাৰ ক্ষাৰকীয়। নেক্সট কোৱেশ্চন, মৌমাখিয়ে কি এচিড নিঃসৰণ কৰে? এনসাৰ মিথানিক এচিড। আজি এইখিনিই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।